সত্যৰঞ্জন বৰা শংকৰজনৰ দেশত সাম্প্ৰদায়িকতাবাদ নচলিব। শংকৰজনৰ দেশত সাম্প্ৰদায়িকতাবাদ নচলিব। বেলেগ হোৱা নাই, তেখেতক থানাৰ পৰা কিয় পলাই পঠিওৱা হয়? গতিকে তেখেতক কি কৰিছে, আৰক্ষী প্ৰশাসনে মানে কি কৰিছে, এক প্ৰকাৰৰ মানে কি নিৰাপত্তা দি আছে। আমি যদি সাধাৰণ জনতা যদি আহোঁ, কিবা কাৰণত যদি আমি সাধাৰণ জনতা সেই সাম্প্ৰদায়িকৰ যিবোৰে সাম্প্ৰদায়িক মন্তব্য কৰে তেখেতসকলৰ বিৰুদ্ধে যদি আমি প্ৰতিবাদ কৰিব আহোঁ, আমাক প্ৰশাসনে কি কৰে, প্ৰশ্ন কৰে যে তোমালোকে পাৰ্মিশ্যন লৈছা নেকি? কিন্তু সেই যিজন নেতা, যিজনক আজি কেইদিনমান আগতে এজন বিজেপিৰে সতীৰ্থই মাইকী চোৰ বুলি কৈছিলে, সেই মাইকী চোৰজনে কি কৰিছে, তেওঁৰ মানে কোনো ধৰণৰ তেখেতৰ তাৰমানে পাৰ্মিশ্যন নালাগে, তেখেতৰ ৰেলী কৰিলেও পাৰ্মিশ্যন নালাগে, কিন্তু তেখেতে যে সাম্প্ৰদায়িক মন্তব্য দিব, সেই মন্তব্যৰ বিৰুদ্ধে আমি যদি প্ৰতিবাদ কৰোঁ আমাৰ কিন্তু পাৰ্মিশ্যন লাগিব, আমাক কিন্তু গ্ৰেপ্তাৰ কৰিব। কিন্তু তেখেতক গ্ৰেপ্তাৰ কৰা কোনো এজন এতিয়ালৈকে আৰক্ষী বিষয়া বা প্ৰশাসনিক বিষয়া আজিলৈকে নাহিল। গতিকে আমি প্ৰশাসনলৈ বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ যে সত্যৰঞ্জন বৰা যিজন মাইকী চোৰ আছে, সেই মাইকী চোৰজনক যাতে অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰে। আৰু মই সমূহ অসমবাসী ৰাইজক মই আহ্বান জনাইছোঁ, আমাৰ যি শংকৰাজানৰ দেশ, এই শংকৰাজানৰ দেশত সেই সত্যৰঞ্জন বৰা যিজন দুষ্কৃতিকাৰী, সেই দুষ্কৃতিকাৰীক যাতে ক'তো পদাৰ্পণ কৰিব নিদিয়ে। কাৰণ আজি তেখেতক হাজত তেখেতক খেদিছিলে, পহু খেদা দিছিলে, কিন্তু নলবাৰীত তেখেতক খেদিব নোৱাৰিলে, হয়তো পাহৰিলে খেদিবৰ কাৰণে, যাৰ কাৰণে ই আজি সাম্প্ৰদায়িক মন্তব্য দিছে। গতিকে এনেকুৱা ধৰণৰ যি সাম্প্ৰদায়িক মন্তব্য বাৰে বাৰে কৰি আহিছে, বাৰে বাৰে এটা ধৰ্মীয় অনুভূতিক আঘাত হানি আছে। গতিকে আকৌ এবাৰ প্ৰশাসনক বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ, আপোনালোকে তেখেতৰ নিচিনা পাবত গজা নেতাক নাকি লগাওক, অন্যথা আমি বাঘ হাজৰিকা ঐক্য মঞ্চৰ পৰা তীব্ৰ আন্দোলন গঢ়ি তুলিম আৰু তেখেতৰ বিৰুদ্ধে অসমত প্ৰত্যেকখন থানাত আমি গছৰ তৰিম। আৰু গছৰ তৰি যদি পুলিচ প্ৰশাসনে যদি একো ব্যৱস্থা নলয়, তেন্তে আমি সেই সকলো এফআইআৰ আমি সংগ্ৰহ কৰি কেনে আমি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হ'ম। আজি আপোনাৰ এফআইআৰ দিলে নেকি? হয়, আজি বৰক্ষেত্ৰী আঞ্চলিক কমিটিৰ তৰফৰ পৰা আমাৰ ইতিমধ্যে মুকলমুৱা থানাত এখন এজাহাৰ দিছে আৰু ইতিমধ্যে আমাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মহোদয়ে আমাক আশ্বাস দিছে অতি শীঘ্ৰে এই কেছটো ৰেজিষ্টাৰ কৰিব, ৰেজিষ্টাৰ কৰি তদন্ত আৰম্ভ কৰিব বুলি আমাক আশ্বাস দিছে। যদি নকৰে আমি আকৌ তীব্ৰ আন্দোলন গঢ়ি তুলিম। সত্যৰঞ্জন বৰাৰ নিচিনা যিবোৰ সাম্প্ৰদায়িক ব্যক্তি আছে, আমাৰ যুদ্ধ সাম্প্ৰদায়িক ব্যক্তিৰ বিৰুদ্ধে, আমাৰ যুদ্ধ কোনো ধৰ্মৰ বিৰুদ্ধে নহয়। আমাৰ হিন্দু মুছলমানৰ শংকৰাজানৰ দেশ, আমি সদায় এক হৈ থাকিম। আমি যিজন এই সত্যৰঞ্জন বৰা, তেখেতৰ নিচিনা সাম্প্ৰদায়িক বীজ আমি অসমত কেতিয়াও সিঁচিব নিদিওঁ।